খবৰ বান্ধৱী সকলো চাগে আপোনালোকৰ নিশ্চয় ভাল তো থাম্বনেল চাই গম পাইছে আকৌ এইটো আমাৰ ভাওনা ব্লগে হ'ব তো হয় এইটো ভাওনা ব্লগ হ'ব তো আজিৰ নাট নিহিংস অৱতাৰ পৰিবেশন কৰিমগে নিহিংস অৱতাৰ আজি আমাৰ ৰংদৈ ঘাটৰ জিলা নামখন আমি পৰিবেশন কৰিমগে গাইছো মই অমৰক তাৰপিছত আজি ব্লগটো চাই যাব ধামাকা হ'ব মানে আমাৰ ৰাণা বৰাক সকলোৱে চাগে চিনি পায় আপোনালোকে ৰাণা বৰাই দুহাৰ চৰা থাকে তো ৰাণা বৰাই মানে আজি আমাৰ নাৰত গাব তো ৰাণা বৰাই আজি ভিডিঅ' মাজতে পাৰিলে ভৰাই দিম চাব ক্লিপ কেইটামান ভৰাই দিম চাব আপোনালোকে তো আকৌ এইবিলাক খুৰা মেলি লৈছোঁ মানে কাটি মেলি লৈছোঁ বৰ দিগদাৰ পায় তো আৰম্ভ কৰি দিয়ক আজি আমাৰ বলকটো চোৱা আজি হেডমাষ্টাৰ কামগে নাই ঘৰৰ পৰা পাই গ'লোহি ডাইৰেক্ট ৰাণা দা মই কমলপুৰত মানে এই মহিলা ভাওনা এখন ৰিহাৰ্চল কৰিবলৈ আহিলোঁ দুইজনে তাৰপিছতে এই মহিলা ভাওনা ৰিহাৰ্চল কৰাৰ পাছতে দুইজন যাম আকৌ ভাওনা ঘৰলৈ তো ইয়াতো নাট খুলিছে কুৰুক্ষেত্ৰ মহাসমৰ ভাওনা খোৱাৰ পৰা আহি পালোহি আকৌ আমাৰ ছাৰহঁতৰ ঘৰ তাৰপিছত এইপিনে ৰাণাদাই পূৰা গা চা ধুই লৈছে তো আজি গম পালে ৰাণাদাই আমাৰ নাৰত গাবগৈ তো ৰাণাদা ফিলিংছ কেনেকুৱা সুধিম তো ৰাণাদা আজি জীৱনত বোলে প্ৰথমবাৰ নাৰত গাব তো ওলাইছে ৰাণাদা বান্ধৱী আমাৰ ৰাণাদা ওলাইছে আজি নাৰত গাবলৈ কিবা এষাৰ ক'বলৈ কৈ দিয়ক আজি আপুনি প্ৰথমবাৰ নাৰত চৰিত্ৰটো অভিনয় কৰিবলৈ ওলাইছোঁ গতিকে আশীৰ্বাদ কৰিব আশীৰ্বাদ কৰিব ৰাইজ ধুনীয়া হ'ব অভিনয় ভাল হ'ব ৰাইজ মই মাজতে ভিডিঅ' দি দিম আপোনালোকে চাব এতিয়া আমি যাব ওলাইছোঁ ধুনীয়াকৈ এয়া পাই গ'লোহি ডাইৰেক্ট ভাওনা ঘৰ তাৰপিছত আহোঁতে মানে ৰাণাদাকে মোকে ৰাস্তাতে বৰষুণেও পালে তাৰপিছত এয়া এই ভাগ নামঘৰতে আজি আমি নিহিংস অৱতাৰ নাটভাগ কৰিম তাৰপিছত আজি আমাক ভাওনাখন দিছে আমাৰ মৰমৰ বন্ধু মইনা বিশ্বজিতে এইটো তো মানুহ ধুনীয়াকৈ আকৌ অসীম দাক লগ পাই গ'লোঁ তো লগ পাই আছোঁ এইকেইদিন ধুনীয়াকৈ আমাৰ জুবিন দা জেৰক্স কপি পূৰা মেকআপ মাৰি আছে তাৰপৰা আজি আমাৰ বিপুল ভাইটি আহিছে পূৰা তো বাপীদা আজি বিষ্ণু গাব চাই থাকিব আৰু চবকে দেই তো অসীম দা ৰাইজ আকৌ সেইদিনা সৰুপথাৰত ৰূপসজ্জা শ্ৰেষ্ঠ পাই আহিছে তো পাৰ্টি চাৰ্টি খুজিলেও পাৰে মানুহজনক পূৰা হেভি হৈ গৈ আছে হাত চাপৰি আমাৰ ৰাণা বৰাই হেৰি মেকআপ মাৰিবলৈ আছে হাত চাপৰি উৰুলি দিয়ক লাইভ উৰুলি দিয়ক কিবাহে বকিলোঁ বান্ধৱ ফাইনেলি পাই গ'লো আমাৰ মইনাহঁতৰ ঘৰত এই আমাৰ হেৰি যোৰহাটৰ আমাৰ এই ৰাহুল দাহঁতে মেকআপ মাৰিছে সকলোকে দেখুৱাম চাই থাকক এই আমাৰ ৰাহুল দা ধুনীয়াকৈ ৰাহুলে কিবা এটা ক'বলৈ কৈ দিয়ক ৰাহুল দা একো নকওঁ দেই মই কিবা এটা কওক হা মই কৌশিক দা কিবা এটা কওক তো আমাৰ আছে আৰু ফাইল গোটেই এইটো আমাৰ ঋতুৰাজ ঋতুদা কাইলৈ এই মাজুলীলৈ যাব এতিয়া পূৰা ধনী হৈ আছে ল'ৰা দিব্যদা চাবলৈ আহিছ এই আমাৰ ৰাণা বৰা ৰাইজ আধা ওলা হৈছে আৰু আমাৰ গগন ছাৰ পাইছেহি ছাৰ ৱল ৰেকৰ্ড কৰা পইচা কেতিয়া পাম চেষ্টা কৰি আছোঁ কচ আমাৰ
ৰাণা বৰা এই অভিনয় চাবলৈ আমাৰ হাৰংগ ধনু পুৰা উঠি আহিছে। আমাৰ মুখ্য বাহন আহি পাইছে, কিবা এটা কৈ দিয়ক। নমস্কাৰ, আজি আহিছোঁ আমাৰ মুখ্য গায়নৰ প্ৰথম নাৱত অভিনয় চাবলৈ। ভাল লাগিছে, বহুত ভাল লাগিছে। আজি অহতে ভাওনা চলাব, বহুত ভাল লাগিছে। সকলোৰে শুভেচ্ছা থাকিলে ভাওনা এখন ভাল হওক। এয়া ৰিংকি আমাৰ সকলোৰে ভণ্টি চাই থাকিবি আৰু দেই। মানুহে ময়ো ধুনীয়াকৈ মেকআপটো মাৰি লওঁ। তো আজি মেকআপ মাৰিব আমাৰ অমৰ অসীম দাই। তো পূৰা ৰেডি হৈছে। তো মেকআপটো আজি কেনেকুৱা হ'ম জনাব, চাই থাকক। মানুহে বাজি গ'ল 3টা, শেষ হ'ল মোৰ অভিনয়টো। তো গাইছিলোঁ আজি অমৰক। তো ভিডিঅ' চিডিঅ'ৰ মাজতে পাৰিলে ভৰাই দিম, চাব। তো ৰাইজে ভাল পাইছে বুলি কৈছে, কি হয় তাকে। তো ড্ৰেছ চেছ খোলোৱা ধুনীয়াকৈ পূৰা বাজিছে 3টা। আজি মেকআপটো অসীম দাই মাৰিছে, চব কি ধুনীয়া লাগিছে। আমাৰ ৰাণা দা নাট গাইছিলে আজিৰ পৰা।
2,000 years later. বান্ধৱে ৰাতিপুৱাই গ'ল ধুনীয়াকৈ ভাওনা কৰোঁতে কৰোঁতে ঘৰলৈ আহোঁতে প্ৰায় মানে ৰাতিপুৱাই গ'ল। তো আজি এইটো ব্লগ ইয়াতে সামৰিছোঁ। তো এতিয়া ঘৰলৈ গৈ আছোঁ। আকৌ আজি কলেজো খুলিছে, আজিৰ পৰা কলেজলৈ যাব লাগিব। তো আজিলৈ বাই বাই আৰু নতুন এটা ব্লগত লগ পাম দেই।